আজি ভাষা চৰ্চাৰ বিষয় বা আজিৰ শব্দটো হ'ল উৎসৱ। সহজকৈ ক'লে উৎসৱ আৰু তাৰে শুদ্ধ ৰূপটো এটা উপযোগী উৎসৱ। এতিয়া বিভিন্ন উৎসৱৰ সময়, ধৰ্মীয় উৎসৱ বা অন্যান্য, কিন্তু এই উৎসৱ শব্দটোক আমি ভুলকৈ উচ্চাৰণ কৰোঁ বহুতে, এইটো উৎসৱ কৰি পেলাই। ঠিক সেইদৰে উৎসৱ কৰি পেলাই এইটো উৎসৱ। কিয়? খণ্ডটোৰ পিছত স থাকিলে সৰ উচ্চাৰণ চ হয়, যিদৰে চিকিৎসা। আমি চিকিৎসাটো ঠিকে কওঁ, চিকিৎসা নকওঁ, চিকিৎসকে কওঁ, কিন্তু আমি উৎসৱ আৰু উৎসৱত কিন্তু প্ৰায় মানুহে ভুল কৰি পেলাই। সেইটো উৎসৱ আৰু উৎসৱ কৰি পেলাই, সেইটো আচলতে ভুল। খণ্ডটোৰ পিছত স থাকিলে হ'ব চ উচ্চাৰণ। এতিয়াৰ পৰা আমি কি কৰিম? উৎসৱ কম, উৎসৱ কম, যিদৰে চিকিৎসা আৰু চিকিৎসক কম। সেনেকৈ খণ্ডটো বা ব্যঞ্জনান্তৰ পিছত স থাকিলে সটোৰ উচ্চাৰণ হ'ব চ। কাৰণটো পিছৰ ভিডিঅ'ত আমি আলোচনা কৰি আছোঁ।